হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই অমলতা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইজ, আজি মানে বহুদিন মূৰত এটা মনৰ আশা পূৰণ হ'ল। তো সেইখন হ'ল, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তো এয়া আমাৰ ফাইনেলি কালি মানে আমাৰ ভাইটিয়ে গাড়ীখন ল'লে, বাইক। তো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু মানে কালি গাড়ীখন আনতে মানে সন্ধিয়া হৈ গ'ল, তো পূজা কৰা নাই। তো ভাবিলোঁ আজি ৰাতিপুৱাই ইয়াতে গণেশগুৰিত মানে হনুমান মন্দিৰ আছে, তাতে পূজা দি আহোঁ। তো ব'লক তেনেহ'লে আমি পূজা দিবলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ। তো ব'লক তেনেহ'লে গৈ থাকোঁ। মন্দিৰ আহি পালোহি আৰু এয়া ধূপ চাকি আৰু পূজাৰ সামগ্ৰীখিনি লৈ ল'লোঁ। তো এতিয়া মানে বামুণৰ তাতে যাওঁ আৰু বামুণে মানে পূজা কৰিব গাড়ীখন। তো আমি আগতে মন্দিৰত মানে চাকি তাকি জ্বলাই লওঁ, তাৰপিছতে গাড়ীটো পূজা কৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আমি এতিয়া মন্দিৰত ধূপ চাকিখিনি জ্বলাই লওঁ, তাৰপিছতে মানে গাড়ীটো পূজা কৰিম। তো গোটেই মন্দিৰটো মানে আপোনালোকক দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব। তো আমি এতিয়া চাকি ধূপখিনি জ্বলাই লওঁ, তাৰপিছতে গাড়ীটো পূজা কৰিম। তো গাইজ, আৰু এফালে এইটো মন্দিৰত হনুমানৰ মূৰ্তি আছে, আৰু এফালে ৰাম, সীতা আৰু লক্ষ্মণৰ মূৰ্তি আছে। তো ইয়াতে মানে এইখিনি ভিতৰত মানে দৰ্জা সজা বন্ধ কৰি থৈ দিছে, আৰু ভিতৰত মানে একো চাকি ধূপ জ্বলাব নিদিয়ে। বাহিৰৰ পৰাই মানে সেৱা কৰি আছোঁ। তো সেৱা কৰিলোঁ। গাইজ, আৰু এফালে ভিতৰত মানে সোমায়ে এনেকৈ শিৱলিংগ পায়, আৰু এফালে লক্ষ্মী মাৰ মূৰ্তি আছে। তো আমি তাতে চাকি তাকি জ্বলালোঁ, আৰু এফালে গছৰ তলত শিৱ মূৰ্তি আছে। তো আৰু এফালে শিৱ আৰু পাৰ্বতী আৰু গণেশৰ মূৰ্তি আছে। তো সেইখিনিতো মানে আমি সেৱা চেৱা কৰি ল'লোঁ। আৰু এফালে এয়া শিৱলিংগ আছে, ইয়াতে সোমবাৰ কৰি মানে পানী চানী ঢালিব আহিব পাৰে। তো কোনোবা যদি অহা নাই আহিব, আৰু ইয়াতে চবেই মানে চিনি পায়, এই গণেশগুৰিৰ কি কয় মানে ব্ৰিজৰ কাষতে হয়। তো হনুমান মন্দিৰ। তো আপোনালোকে আহিব, কোনোবাই যদি আহিব বিচাৰে।
তো গাইজ মন্দিৰত চাকি তাকি জ্বলোৱা হৈ গ'ল আৰু পূজা দিয়াও হৈ গ'ল। তো এতিয়া ফুট চুট লৈ আছোঁ। তো এতিয়া গাড়ীখন পূজা কৰিম। তো বলক তেনেহ'লে গাড়ীখন পূজা কৰোঁ আৰু আমাৰ ইয়াৰ বামনে পূজা কৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। श्रीपति कंठ लगा संकालिक ब्रह्मादि मुनीसा नारद सारद सहित अहिसा जम कुबेर दिगपाल जहाँ कवि कोविद कही सके তো গাইজ ফাইনেলি আমাৰ গাড়ীখন পূজা কৰা হৈ গ'ল। তো ৰুমত গৈ একেবাৰে লগ পাই আছোঁ। পূজা কৰি আহিলোঁ ক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মামাৰ গাড়ীখন কেনেকুৱা লাগিছে কমেণ্টত জনাব ক তো গাইজ ৰুম আহি পালোহি। তো এতিয়া মানে গেটৰ বাহিৰতে আছোঁ। তো ভাইটিৰ গাড়ীখন কেনেকুৱা লাগিছে কমেণ্টত জনাব। তাৰ মানে বহুদিন ধৰি মানে গাড়ী লওঁ লওঁ কৰি আছে, মনৰ আশাটো পূৰণ হ'ল আৰু। চলো 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 আহিছোঁ ৰুমত। বাবাই। তো গাইজ ৰুমৰ ভিতৰত গৈ আছোঁ আৰু বাহিৰত বহুত গৰম ৰ'দ দি আছে। তো মন্দিৰৰ পৰা সোনকালে আহিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। বাই বাই।